নমস্কাৰ, মই মালবিকাই মোৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই খাৰৰ এটা ৰেচিপি লৈ আহিছোঁ। আহক তেনেহ'লে এই ৰেচিপিবিধ চাওঁ। প্ৰথমে মই এটা কেঁচা অমিতা লৈছোঁ আৰু ইয়াৰে মই অলপমান কাটি ল'ম, গোটেইখিনি নবনাওঁ। খাৰ আমি সকলোৱে খাওঁ। অসমীয়া মানুহ বুলি ক'লে খাৰ যদি নহয় তেনেহ'লে নহ'বই, এনেকুৱা নিচিনা কথা হয়। এতিয়া মই এই অমিতা কেইটা ভাল ধৰণে কাটি ল'ম আৰু মাজৰ গুটিখিনি আঁতৰাই ল'ম। ভিতৰতো খুব ভালকৈ চফা কৰিব লাগে। অমিতাৰ বাকলি গুচাই লৈ মই নিজৰ জোখমতে অমিতাখিনি কাটি ল'ম আৰু যিহেতু মই অমিতাৰ খাৰ বনাবলৈ লৈছোঁ সেইবাবে নিশ্চয়কৈ খাৰ প্ৰয়োজন হ'ব নহয় জানো। মই আজি কলৰ খাৰ ল'ম, সেইবাবে মই ভীমকলৰ বাকলি এটা লৈ এনেধৰণে পুৰি লৈছোঁ আৰু এইটো খুব ভাল ধৰণে পুৰি ল'ব, যাতে অকণমান ওলট পালট কৰি আৰু একেবাৰে যাতে পুৰি নাযায় তাৰ বাবেও মই অকণমান মন দিব লাগে। এই কলৰ বাকলিটো মই পানীত দিম আৰু পানীত দিয়াৰ পিছত সেই পানীখিনি ক'লা হৈ যাব আৰু তেনেধৰণে মোৰ যেতিয়া পুৰি হৈ যাব মই পানীত দি থৈ দিম আৰু যেতিয়া মোৰ চব্জি বনোৱা হ'ব তেতিয়া মই সেই কলখাৰ ব্যৱহাৰ কৰিম। আৰু এতিয়া মই এইখিনি এডোখৰ পানীত দি দিছোঁ আৰু পিছত চেকি ল'ম। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ আৰু কেৰাহীখনৰ বাবে মই অকণমান তেল দিছোঁ, দেখিছেনে? বৰ বেছি খাৰত তেলৰ প্ৰয়োজন নহয়। এতিয়া মই ইয়াতে পাঁচফোৰণ দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ। আৰু এতিয়া দিছোঁ মই ইয়াতে নহৰু পিচি লোৱা অকণমান দিছোঁ। নহৰু কেঁচা ভাৱটো যোৱাৰ লগে লগে মই এতিয়া ইয়াতে অমিতাখিনি দি দিছোঁ। এতিয়া মই ইয়াত দিছোঁ চানা দাল বা বুট দালি হয়। আপোনালোকে দিওঁ বুলি ক'লে দিব পাৰে আৰু নিদিলেও কোনো কথা নাই, তাৰ সলনি আপোনালোকে বুটো ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই কিছু সময় কিন্তু তিয়াই ৰাখিছিলোঁ। এতিয়া মই ইয়াত দিছোঁ প্ৰয়োজন অনুসাৰে নিমখ। এতিয়ালৈকে আপোনালোকে দেখিছে যে ইয়াত মই কোনো হালধি ব্যৱহাৰ কৰা নাই আৰু মাহঁতে কয় যে খাৰত হালধি ব্যৱহাৰ কৰিব নালাগে, সেইবাবে মই ইয়াত হালধি দিয়া নাই। কিন্তু কিছু কিছু লোকক আকৌ হালধি দিয়াও দেখা পোৱা যায়। অলপ সময় মই এইখিনি ভাজিছোঁ আৰু অকণমান ঢাকি দিছিলোঁ মাজতে, আপোনালোকে দেখিছিলে। এনেধৰণে লৰাই থাকিব আৰু পানীত দি দিব। অমিতাখিনি সিজিবৰ কাৰণে যিমান পানী লাগে সিমান দিলেই হ'ল, বহুত বেছিও প্ৰয়োজন নহয়। আৰু যিহেতু বুট দালিখিনি তিয়াই ৰাখিছিলোঁ সেইকাৰণে বেছি সময় নালাগে এইখিনিও সিজিবৰ কাৰণে। এতিয়া মই ইয়াত দিছোঁ অকণমান আদা। এতিয়া মই ইয়াতে খাৰ ব্যৱহাৰ কৰিছোঁ, যিখিনি আপোনালোকে দেখিছিলে যে মই খাৰ বনাইছিলোঁ সেইখিনি চেকনিত চেকি ল'লোঁ আৰু এই সৰু হেতাখনেদি মই 3 হেতা দিছোঁ। এইখন একেবাৰে চামুচৰ গতে হেতা। আৰু খাৰখিনি দিলে এতিয়া অমিতাখিনি আৰু বুট দালিখিনি খুব সোনকালে সিজি যাব।
এয়া চাওক আৰু ইয়াৰ কালাৰটো বেলেগ হৈ গৈছে হালধি নাই দিয়া যদিও চাওকচোন খাৰখিনি অকণমান কালাৰ বেলেগ হোৱা নিচিনা লগা নাইনে আৰু হেতাখনে এতিয়া মই এনেধৰণে চাওঁতে দেখিছোঁ যে আমাৰ অমিতাখিনি সিজি গৈছে আৰু এনেধৰণে কিছু সময় মই সিজাম যাতে অমিতাখিনি ভাল ধৰণে সিজি যায় এতিয়া আপোনালোকে দেখিছে যে খাৰখিনি অকণমান ডাঠ হৈ আহিছে আৰু অমিতাখিনিও খুব ভালকৈ সিজি গৈছে এতিয়া মই এইখিনি সিজি গৈছে যিহেতু সেইকাৰণে মই গেছটো অফ কৰি দিছোঁ আৰু এয়া দেখিছে আপোনালোকে আমাৰ খাবৰ বাবে খাৰ ৰেডি হৈ গৈছে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে ধন্যবাদ